মৰ্নিং সকলোকে আৰু ৱেলকাম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। চ' আহক বহাগী ভ্লগলৈ আৰু ভিডিঅ'বোৰ চাওক। আজি হৈছে অন্য বেলেগ ষ্টাইলত মই কৰিছোঁ। চ' ৱেলকাম জনাইছোঁ মোৰ অন্য এটি চেনেল, মোৰ অন্য এটি ভ্লগ বহাগী ভ্লগলৈ। আজি হৈছে বুদ্ধ পূৰ্ণিমা, সেইকাৰণে বুদ্ধ পূৰ্ণিমা বুলিয়ে ইমান বৰষুণ হৈছে নেকি চাওকচোন। ইমানেই বৰষুণ পূৰা ভৰ্তি হৈ গৈছে, বানপানীয়ে হৈ গৈছে, কি কৰিম। আৰু আমাৰ ইফালেতো বাগান ধেৰ থাকে ন, বাগানতো সোমাই গৈছে, মানে পাত ছিঙিবও নোৱাৰে কোনেও। আৰু আজি পূজা হয় বুদ্ধ পূৰ্ণিমাৰ দিনা, আমাৰ মানে এটা পৰিয়ালৰ এটা পূজা হয়। গায়ৰ মানে গাখীৰ দি হয়, মানে সেইটো গাখীৰ দি যদি এইটো পূজাৰ যদি গাখীৰ নিদিয়া নহয়, তেতিয়াহ'লে মানে আমি একো বনাই খাব নোৱাৰোঁ। যেনেকৈ পায়স বনাই চবে খায়, কিবা কিবি বনাই খায় নহয় গাখীৰৰ, সেইটো খাব নোৱাৰোঁ, চাহ মাত্ৰ খাব পাৰোঁ। সেইকাৰণে এইটো পূজাত যদি গাখীৰ দিয়া হয়, তাৰপাছত খোৱা হয়। সেইকাৰণে আজি আছে পূজা, তো চাই থাকিব ব্লগটো আৰু দেখাই থাকিম। ইমান বৰষুণ দিছে, যাব পাৰিম নোৱাৰিম নাজানো। আমাৰ ৰাস্তাৰ ফালেতো ইমান ঘৰ নাই, আৰু পৰিয়ালৰ 3জনমান খুৰা আৰু আমি মাত্ৰ আছোঁ। ভিতৰ ফালে আছে আমাৰ পৰিয়ালটো, সেইকাৰণে তাত গৈ যদি দেখাব পাৰিম তো দেখাম, যাব পাৰিলে দেখাম আৰু। চ' চাই থাকিব। ये देखिए इतनी बारिश, मतलब बारिश से सब बारिश ही बारिश होगी। यहाँ पर सब पानी एक ही जगह पे। এবাৰ হাঁহি দিয়া না বা আমাৰ ঘৰত এজনী আছে, এনে কথা নাই বতৰা নাই, এনে আহিয়ে থাকে। আৰু এইজনী খুৰাৰ ছোৱালী যাবলৈ লৈছে তাত মানে পূজাত, আৰু আমি যাব নোৱাৰিম, ইমান বৰষুণ আহিছে, বাপৰে খোজকাঢ়ি মানে যাব নোৱাৰোঁ, মানে যাবলৈ মন নাই। সেইকাৰণে এই দুজনী গৈ আছে, আৰু দেউতামান তাতে আছে। আমাৰ কাৰণে লৈ আহিবি দেই। নানো ইমান ইজ্জত খৰাব। আমাৰ কাৰণে লৈ আহিবি দেই। মই আৰু মানে মোৰ ভণ্টি এজনী আমি নগ'লোঁ, সেইকাৰণে আমাক লৈ আহি দিছিলে মায়ে পায়স আৰু আমাৰ নেপালীৰ চেল ৰুটি আৰু চব্জি খাম। হেল্ল' এভৰিৱান, খাই মেলি শুই উঠিলোঁ এতিয়া। মানে মই ভাবিছিলোঁ ৰাস্তাৰ ফালে যাম বুলি, কিন্তু এই বৰষুণে মোক একোৱেই কৰিব নিদিয়ে। চাওক, আকৌ বৰষুণ দিলেই। সেইকাৰণে এতিয়া ঘৰতে থাকোঁ, কি কৰোঁ সন্ধিয়ালৈকে, মানে ৰাতিলৈকে কি কৰোঁ এইটো দেখুৱাই থাকিম। এভৰিৱান, কালিৰ ব্লগটো আকৌ সমাপ্ত কৰিব নোৱাৰিলোঁ, মানে বুদ্ধ পূৰ্ণিমাৰ দিনা দেই। তাৰপিছত আজি হৈছে মাধৱদেৱৰ তিথি, বাৰ্থডে নাজানো একো। তাৰপাছত কলেজ বন্ধ থাকিলে এনেই কাম নোহোৱা, মানে আভাৰা নিচিনা হৈ যাওঁ যে, সেইকাৰণে ঘৰত বহুত গালি খাই থাকোঁ, বহুতেই। ৰাস্তাৰ ফালে আহিছোঁ, আৰু ইফালে চাওক ইমান পানী, গোটেই ভৰ্তি হৈ গৈছে। চ' এতিয়া ৰাস্তাৰ ফালে আহি আছোঁ। আজি ব্লগটো শেষ কৰি দিম আৰু ৰাতিলৈকে যিমান পাৰোঁ। ইয়াত এটা বস্তু কৈছে, ইয়াত চেণ্ডেল মানে এজনৰ দিব লৈছিলে, নিজৰটোৱে গ'ল। বেলেগৰ মানে দিব লওঁতে নিজৰটোৱে পেলাই দিলে। পেলোৱা মানুহ এইজন, আৰু চেণ্ডেল আছিলে এইজনৰ। এতিয়া মাজত পৰিছে, কোনেও আনিব নোৱাৰে। শিলগুটিয়ে লাগিব বুলি ইয়াত দৰ্শক কেইটা আছে, এইজন বহুত আছে দৰ্শক।
চেণ্ডেলটো ক'ত গ'ল এইটো চেণ্ডেল এইটো এইটো लाग्छ है मान्छेलाई ढेक्यामा पेलाइदिन्छ ढेक्या आनीले भरू Why is that? Hey, big success! La. নাটকটো শেষ হ'ল আৰু আমি গৈ আছোঁ আজি বহুত ভালকৈ হাঁহিলোঁ মানে অঁ মানে তাক ই কৈ আছে বোলে সোনকালে দিয়ে বোলে এতিয়া ঘৰ আকৌ ইহঁতে মানে দোকান আহিব আজি ইমান ভালকৈ আহিছোঁ নহয় মানে গাঁৱৰ দাদাহঁতৰ লগত ভাল লাগিল এতিয়া চাহ খাওঁ তাৰপাছত পঢ়িব বহোঁ আকৌ লগ পাম নেক্সট ব্লগত তো চাই থাকিব আৰু এনেকৈ মৰম দি থাকিব আজিলৈ বাই বাই এণ্ড গুড নাইট চবকে